নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ স্মাৰ্ট হেল্থ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত। বন্ধু বান্ধৱীসকল, 2020 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে OBC স্কলাৰশ্বিপ হওক, ST স্কলাৰশ্বিপ বা SC স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবি আছে, তেওঁলোকৰ বাবে আহি পৰিছে নেশ্যনেল স্কলাৰশ্বিপ তৰফৰ পৰা আহিছে অন্য এটা খবৰ। বন্ধু বান্ধৱীসকল, নেশ্যনেল স্কলাৰশ্বিপৰ তৰফৰ পৰা আহিছে নতুনকৈ স্কলাৰশ্বিপৰ সুবিধা। বন্ধুসকল, পূজাৰ বতৰ চলিছে আৰু নেশ্যনেল স্কলাৰশ্বিপৰ তৰফৰ পৰা আপোনালোকলৈ বহুত পূজাৰ অফাৰ আহি পৰিছে। আৰু আপোনালোকে যিসকলে 2019 বৰ্ষত এপ্লাই কৰা নাছিল, পষ্ট মেট্ৰিক হওক বা প্ৰি মেট্ৰিক হওক, 2020 বৰ্ষত নতুনকৈ লিংকটো অ'পেন হৈছে আৰু আপোনালোকে 20 অক্টোবৰৰ পৰা এই এপ্লিকেশ্যন লিংকটো খুলিছে আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 30 নৱেম্বৰ। 30 নৱেম্বৰ আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰীটো আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল আৰু পষ্ট গ্ৰেজুৱেশ্যন লেভেলে এপ্লাই কৰিব পাৰিব। তদুপৰি ক্লাছ 1ৰ পৰা ক্লাছ 10লৈ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিব। ST স্কলাৰশ্বিপ, OBC আৰু SC সকলৰ বাবে লিংকটো অ'পেন হৈছে। বন্ধু বান্ধৱীসকল, খৰধৰ কৰক আৰু আপোনালোকে স্কলাৰশ্বিপটো এপ্লাই কৰক। আৰু আপোনালোকৰ ইয়াৰ বাবে আপোনালোকক ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইনকম চাৰ্টিফিকেট, আপোনালোকৰ বোনাফাইড চাৰ্টিফিকেট, যিটো আপোনাক কলেজ লেভেলত পোৱা যাব, আৰু তদুপৰি আপোনালোকৰ লাগিব কাষ্ট চাৰ্টিফিকেট। আৰু এইখিনি হ'লে আপোনালোকৰ হৈ যাব আৰু আপোনালোকৰ এটা ভেলিড বেংক একাউণ্টৰ প্ৰয়োজন হ'ব। বন্ধুসকল, ইমানেই আছিল আজি ইনফৰ্মেশ্যনটো। আৰু অধিক তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিব, লগতে এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায়। বন্ধুসকল,